একবার সিদ্ধিনা ঠাকুর ৰাতি যি এবাৰ ট্ৰেইনত শুই দিলোঁ চিধাই ৰাতিপুৱা উঠিছোঁ। এনেতো ট্ৰেইনত খোৱাৰ পৰিৱেশ নাই, কিন্তু মোৰ নিচিনা কুম্ভকৰ্ণ থাকিলেতো শুবই নৰাইজ। দেইলি পোৱাই নাই, ট্ৰেইন য'ত ত'ত ৰখি দিয়ে। পিছে দেইলি পাবলৈ আৰু বেছি টাইম নাই। এতিয়া আমি দেইলি ষ্টেচন আহি পাই গ'লোঁ আৰু ইয়াৰ পৰা আমাৰ দেইলিৰ পৰাই আমাৰ কেদাৰনাথৰ গোটেই ট্ৰিপটো আমাৰ ইয়াৰ পৰাই আৰম্ভ হ'ব। ধুনীয়াকৈ ইয়াতে গাড়ী চাড়ী আহি গ'ল, আমাৰ গাড়ী ইয়াতে ৰেডি আছিলে। আমি এইখন গাড়ীত যাম এতিয়া, ইয়াৰ পৰা দেইলিৰ পৰা আমি হৰিদ্বাৰলৈকে যাম এতিয়া। হৰিদ্বাৰৰ পৰাই আমাৰ গোটেই মানে ষ্টাৰ্ট হ'ব আৰু। দেহলি আহি পাই মোৰ জিনা হাৰাম হৈ গ'ল, ইমান বেছি গৰম, পাগল হৈ যাব লাগিব ৰাইজ। অকণমান কুঁহিয়াৰৰ ৰস খাই নিজৰ দেহাটোক শীতল পেলাবলৈ চেষ্টা কৰিছোঁ। দেহলিত এতিয়া আমি আছোঁ এখন ধাবাত, আমি এতিয়া ভাত চাত খাই ল'ম ধুনীয়াকৈ, আৰু ভাত খাই আমি ডাইৰেক্ট চিধাই গুচি যাম হোটেল। আৰু ধুনীয়াকৈ আমি ভাত পানী খাই গাড়ীত মহাদেৱ বাবাৰ গীত লগাই ওলাই আহিছিলোঁহে হোটেললৈ। কোনেনো জানে আমাৰ বাবে যে কাল শনি বাটত ৰৈ আছিলে। আমাৰ গাড়ীখনৰ চকাটো পামচাৰ হৈ থাকিলে, চকাৰ অৱস্থা একেবাৰে নাই। দেহলিৰ ৰাস্তাৰ মাজতে ফচি গ'লো ৰাইজ আমি। আমাৰ কিন্তু মেকানিকৰ অভাৱ নাই, গাড়ীত যিমান মানুহ আছে চব একোজন মেকানিক। ইমানবোৰ মেকানিক লাগি গাড়ীখনে ঠিক কৰিব নোৱাৰিলে, গেৰেজলৈ লৈ যাবলগীয়া হ'ল। আমিও দেহলিৰ ৰাস্তাত শিৱ বাবাৰ নাম লৈ খোজ কাঢ়ি দিলোঁ। একবাৰ সিদ্ধিনা ঠাকুৰ হৰ হৰ মহাদেৱ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ আহি আছে কেদাৰনাথ এপিছ'ড নম্বৰ 3।